নমস্কাৰ অসমবাসী ৰাইজ, অৰুণোদয় সমললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে নন এনকাম্ব্ৰেঞ্চ চাৰ্টিফিকেট বা বুজমুক্ত প্ৰমাণপত্ৰ। ARTPCৰ পৰা আপোনালোকে কেনেদৰে আবেদন কৰিব তাৰ বিষয়ে ভিডিঅ'টো। আৰু এই চাৰ্টিফিকেটখন আপোনালোকৰ মাটিৰ বিক্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাজনৰ বাবে অত্যন্ত জৰুৰী হয়। কাৰণ বৰ্তমান আপোনালোকৰ মাটি ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আহিলে কম্পজিট লেণ্ড চেল ট্ৰেন্সফাৰ আৰু আপুনি যদি মাটি কাৰোবাক বিক্ৰী কৰিব বিচাৰে আপোনাৰ প্ৰথম লিগেল ডকুমেণ্ট হৈছে নন এনকাম্ব্ৰেঞ্চ চাৰ্টিফিকেট। আৰু এই চাৰ্টিফিকেটখনে কি প্ৰমাণ কৰে জানেনে, যে মাটিখিনিত কোনো লেংকেজ নাই, কোনো আইনীভাৱে কোনো কেছ নাই, বুজিলেনে? আৰু সেইবাবে এই চাৰ্টিফিকেটখন মাটিৰ কিনা বিকাৰ ক্ষেত্ৰতো প্ৰয়োজন হয়। লগতে আপুনি যদি বেংকৰ পৰা কিবা লোন ল'ব বিচাৰে বা মৰ্টগেজ দি মাটি, তেনেহ'লেও বেংকেও এই কাগজখন আপোনাক বিচাৰিব, কিয়নো এই কাগজখনে প্ৰমাণ কৰিব যে মাটিখিনিত কোনো লেংকেজ নাই, বুজিলেনে? আৰু আজিৰ আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই দিম কেনেদৰে আপোনালোকে নন এনকাম্ব্ৰেঞ্চ চাৰ্টিফিকেটখন RTPSৰ পৰা এপ্লাই কৰিব আৰু কেনেদৰে আপোনালোকে পাব। আৰু তাৰ পাছত অলৰেডি বাকী ভিডিঅ'বিলাকতো দি থোৱাই আছে, যে কম্পজিট লেণ্ড চেল ট্ৰেন্সফাৰ, আপোনালোকৰ বসুন্ধৰা ৰিলেটেড, RTPS ৰিলেটেড প্ৰায়বিলাক ভিডিঅ'ই আপোনালোকৰ মোৰ চেনেলত আপোনালোকে পাব। আৰু একদম সহজ ভাষাত বুজোৱা আছে যাতে সকলোৱে বুজি পায়, একেবাৰে নজনা যেনেও ভিডিঅ'টো চাই কামখিনি কৰিব পাৰে কথা। বাৰু এতিয়া যাওঁ আমি কম্পিউটাৰ স্ক্ৰীন আৰু আপোনালোকক দেখাওঁ নন এনকাম্ব্ৰেঞ্চৰ এপ্লিকেশ্যন প্ৰক্ৰিয়াটো। NEC চাৰ্টিফিকেটখন আপোনালোকে ওলাবলৈ হ'লে, এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে RTPS পৰ্টেলটোত যাব, ডেছক্ৰিপশ্যনত লিংক পাই যাব, নহ'লে আপোনালোকে ARTPS চাৰ্চ কৰি ল'ব। আৰু ইয়াৰ পাছত আপোনালোকে ছাৰ্ভিচত যাব, ছাৰ্ভিচত গৈ আপোনালোকে CSE ছাৰ্ভিচ যাব বা আপোনালোকে অল ছাৰ্ভিচো যাব পাৰে। ইয়াত RTPS ছাৰ্ভিচ এভেইলেবল অনলাইন, ইয়াতো যাব পাৰে, কিন্তু CSE ছাৰ্ভিচৰ পৰা গ'লে আপোনালোকৰ চাৰ্চ কৰিব ভাল হয়। আৰু ইয়াতে গৈ আপুনি চাৰ্চ অপশ্যনত লিখি দিব নন, ইয়াতে দেখিলে ইঞ্চুৰেঞ্চ অফ নন এনকাম্ব্ৰেঞ্চ চাৰ্টিফিকেট, এইটো পালে ইয়াতে ছাইডত এপ্লাই বাটনটো থাকিব, আপোনালোকে এপ্লাই বাটনটোত ক্লিক কৰিব। আৰু ইয়াতে আপুনি ৰিকুৱাৰমেণ্টকেইটা আপোনালোকে চেক কৰি লওক। ইয়াতে কি লাগিব আমি এখন এপ্লাই কৰিবলৈ, কপি অফ এপ্লিকেণ্ট ID প্ৰুফ টু বি আপলোড টু দ্য এনেক্সাৰ ছেকশ্যন, ঠিক আছে। আৰু মাটিৰ ডকুমেণ্ট, জমাবন্দী হওক বা খাজনা ৰিচিপ্ট হওক বা ডিট এক্সেট্ৰা, আপোনাক সেইখিনি লাগিব। এই দুটা ডকুমেণ্টে আপোনাক লাগে। আৰু ইয়াৰ পাছত আপোনালোকে এইখনক অসমীয়াত কি বুলি কোৱা হয়, এইখনক অসমীয়াত কোৱা হয় বুজমুক্ত প্ৰমাণপত্ৰ বা নন এনকাম্ব্ৰেঞ্চ চাৰ্টিফিকেট। আৰু এইখন কিহৰ বাবে লাগে মই আগতে ক'লোৱেই। আৰু এইখন আপোনালোকে ইয়াতে দেখিছে, এইটো এপ্লাই বাটনটো, ইয়াতে আৰু এটা এপ্লাই বাটন পাব, ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ RTPSৰ যোনটো লগ ইন পেজ হয় এইটো গুচি আহিব। এইটো আপোনালোকক মই প্ৰতিবাৰে দেখাইছোঁ, মোবাইল নাম্বাৰ দিব, কেপচা ভৰাব, চেণ্ড OTP কৰিব, আৰু OTPটো আহিব, OTPটো ভৰাই ছাবমিট OTP কৰিব আৰু আপোনালোক লগ ইন হৈ যাব। মই এইটো কৰি লৈছোঁ, বাকীখিনি দেখাই আছোঁ। মই এইটো কৰি লৈছোঁ, লগ ইন হৈ লৈছোঁ, তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। OTP আহিলে ছাবমিট OTPত ক্লিক কৰি দিছোঁ। আৰু আমাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম ফৰ নন এনকাম্ব্ৰেঞ্চ চাৰ্টিফিকেট বা বুজমুক্ত প্ৰমাণপত্ৰৰ বাবে আবেদন, ইয়াতে আপোনালোকৰ ইয়াতে লিখাই আছে দৰকাৰী ডকুমেণ্ট কি কি আছে, আপোনালোকে দেখিছেই। আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট বা অৰিজিনেল লেণ্ড ডকুমেণ্ট হওক, সেইটো আপোনাৰ পাট্টা হওক বা আপোনালোকৰ জমাবন্দী হওক। আৰু তাৰ পাছত ইয়াতে আমি প্ৰথম কি দেখিম, ডিটেইলছ অফ দ্য এপ্লিকেণ্টত আমি প্ৰথম চাব লাগিব নেম অফ দ্য এপ্লিকেণ্ট আহিলে জেণ্ডাৰ চিলেক্ট কৰিম, ফাদাৰ্ছ নেম, এড্ৰেছটো ভৰাব লাগিব, মোবাইল নাম্বাৰ অট'মেটিকেলি আহি যাব, আৰু আপোনালোকে পাৰিলে ইমেইল এড্ৰেছটো ভৰাই দিব। ছেকেণ্ড চাম অফিচ ফৰ এপ্লিকেশ্যন ছাবমিশ্যন। এয়া অফিচ ফৰ এপ্লিকেশ্যন ছাবমিশ্যনত আপোনালোকে প্ৰথম আপোনালোকৰ যোনটো ৰেজিষ্টাৰ অফিচ হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ড্ৰপ ডাউনৰ পৰা। মই ডিব্ৰুগড় চিলেক্ট কৰি দিছোঁ। আৰু তাৰপাছত আপোনালোকৰ ছাব ৰেজিষ্টাৰ অফিচটো আপোনালোকে চিলেক্ট কৰিব, কাৰণ NEC সদায় ৰেজিষ্টাৰ অফিচৰ পৰা এপ্ৰুভ হয়। আৰু তাৰপাছত আপোনালোকে ধৰি লওক আপোনালোকৰ ৰাজহ চক্ৰ যোনটো মানে চাৰ্কুল অফিচ, সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত আপোনালোকৰ যোনটো মোজা হয় সেইটো চিলেক্ট কৰিব। আৰু তাৰপাছত আপোনাৰ ড্ৰপ ডাউনত নিজৰ গাঁওখন আহি যাব, সেই গাঁওখন চিলেক্ট কৰিব। আৰু ইয়াতে আপোনালোকৰ পাট্টা নাম্বাৰ, ইয়াত আপুনি পাট্টা নাম্বাৰ লিখিব লাগিব, ইয়াত আপুনি ডাক নাম্বাৰ লিখিব লাগিব, আৰু মাটিকালি কিমান আছে সেইটো লিখিব লাগিব। মানে মাটি আপোনাৰ কিমান আছে সেইটো কেনেদৰে লিখিব জানেনে, ধৰি লওক 1 বিঘা 1B 4 কঠা ধৰি লওক 4K, বা তাৰপাছত আপোনাৰ 8 লেচা মাটি আছে এইটেল, এনেদৰে লিখিব, ঠিক স্পেচ দি হা। এইটো বিঘা কথা, এইটো আপোনালোকে উল্লেখ কৰি লিখিব লাগিব। আৰু তাৰ পাছত আহিলে পট্টাৰ প্ৰকাৰটো, মানে পাট্টা টাইপটো আপোনালোকৰ এইটো খেৰাজ ম্যাদী হয়, নিশ্চিত ম্যাদী হয়, আপোনাৰ যোনটো হয় আপুনি সেইটো চিলেক্ট কৰিব। তাৰপাছত তাৰ পাছত আহিলে আদাৰ ডিটেইলছত, অন্যান্য ডিটেইলছত ৰেকৰ্ড টু বি চাৰ্চ
ফৰ্ম কেতিয়াৰ পৰা আপোনাক তথ্য লাগে আপুনি হেতু আপোনাৰ মাটিখিনি আপোনাৰ নামত যেতিয়াৰ পৰা আছে আপুনি তেতিয়াৰ পৰা তথ্য বিচাৰিলেও হ'ব ধৰি লওক আপোনাৰ মাটিখিনি আপোনাৰ 90 চন 94 চন বা আপোনাৰ যিমান চনৰ পৰা আপোনাৰ নামত মাটিখিনি আছে আপুনি সেই চনটো ইয়াত ধৰিব ধৰি লওক আপোনাৰ নামত মাটিখিনি 2000 চনৰ পৰা আছে আৰু আপোনাক এই বৰ্তমানলৈকে লাগে আপুনি এটা 2023 লৈকে লাগে এইটো আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু ইয়াতে আহিলে ৰেফাৰেন্স নম্বৰ অফ দা ল্যান্ড ডকুমেন্ট টু বি আপলোড আপুনি যদি খাজনা ৰচিদ আৰু আপুনি জামাবন্দী আপলোড কৰিব লাগিব না জামাবন্দীখনত আপোনাৰ এটা ৰেফাৰেন্স নম্বৰ থাকে হেতু আপোনালোকে ইয়াত দিব বা পাত্তাখনত থাকে বা ডিটখনত থাকে আপোনালোকে সেই নাম্বাৰটো ইয়াত দিব আৰু কোন চনত ৰেজিষ্টাৰ হৈছিলে হেতু আপোনাৰ ইয়াত দি দিব তাৰ পৰা আপোনাৰ আহিলে মোড অফ সার্ভিস ডেলিভারি আপনি সার্ভিসটো কেনে ধৰণে লাগে আৰ্জেন্ট ডেলিভারি লাগে নে জেনারেল ডেলিভারি লাগে আৰ্জেন্ট আৰু আপুনি যোনটো সিলেক্ট কৰে আপোনাৰ নিজৰ ইচ্ছা জেনারেল হলে জেনারেল সিলেক্ট কৰিব আৰ্জেন্টলি লাগিলে আৰ্জেন্ট সিলেক্ট কৰিব আৰু তাৰ পাছত সেভ এণ্ড নেক্সট কৰিব মই এইখিনি ফিল কৰি লৈছো তাৰ পাছত মই সেভ এণ্ড নেক্সট কৰি আপোনালোকক দেখাই আছো সকলোখিনি ফিল কৰাৰ পাছত মই ইয়াত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিছো আৰু এনেদৰে এটা পপ আপ আহিব এইটো আপোনালোকে ইয়েস কৰি দিব আৰু এইখিনি ফিল কৰাৰ পাছত আপোনালোকৰ কি আহিলে আপ টু ডেট অৰিজিনাল ল্যান্ড ডকুমেন্ট আপোনালোকে কি দিব ল্যান্ড পাত্তা দিব পাৰে ইয়াত ল্যান্ড পাত্তা বিচাৰিছে আপোনাৰ পাত্তা যদি আপোনাৰ হাতত নাথাকে আপুনি জামাবন্দী কপিখন আপলোড কৰি দিব আপ টু ডেট ল্যান্ড খাজনা ৰচিদ যোনটো আপোনাৰ খাজনা ৰচিদ হয় হেতু আপোনালোকে ইয়াত আপলোড কৰিব ইয়াতে ব্ৰাউজ কৰিব আৰু আপোনাৰ ফাইলটো সিলেক্ট কৰি আপলোড হৈ যাব আপোনালোকৰ 2 MB ভিতৰত ফাইলটো লৈ ল'ব তাতকে বেছি ডাঙৰ ফাইল নল'ব আৰু তাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব ডকুমেন্ট কেটা দি মই সেভ এণ্ড নেক্সট কৰিছো আপোনালোকে চাই থাকক আৰু সেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকৰ ইয়াত গুটেই আপোনাৰ ডিটেইলছখিনি ওলাই যাব আপোনালোকে সেইখিনি ভালদৰে পঢ়ি ল'ব শুদ্ধ আছে নাই বুজিলে নে ইয়াত গুটেই ডিটেইলছখিনি আহিব আপোনালোকৰ আপোনাৰ এপ্লিকেন্টৰ সকলোখিনি ভালদৰে পঢ়ি ল'ব শুদ্ধ আছে নাই আৰু শুদ্ধ আপোনালোকে যেতিয়া থাকিব তেতিয়া আপোনালোকে তলতে এটো দেখিছে নাই মেক পেমেন্টত আপোনালোকে ক্লিক কৰিব ইয়াতে মেক পেমেন্টত মই ক্লিক কৰি দিছো ভুলকে আপোনালোকে সাবমিট নকৰিব দেখিলে টোটাল 94 টকা প্লাস 10 টকা 104 টকা পইচা মই ইয়াৰ পৰা কাটিব আৰু আপোনালোকে এটো এক্সেসিবল গেটৱে দেখিছে আৰু পেমেন্ট শিডিউলটো মই আপোনালোকক দেখাই থৈছো আৰু এটো এনেদৰে পেমেন্ট কৰি দিব এগ্ৰি বাটন ক্লিক কৰিব আৰু আপোনালোকে পেমেন্ট কৰিব আৰু পেমেন্ট কৰাৰ পাছত আপোনালোকৰ যোনটো ৰিসিভড হয় একনলেজমেন্ট হেতু ডাউনলোড হৈ যাব হেতু আপোনালোকক মই দেখাই দিছো একনলেজমেন্টটো ডাউনলোড হৈ গল আৰু আপোনালোকে তাৰ 15 দিন যেহেতু মই জেনাৰেল ডেলিভাৰি লৈছো সাধাৰণ ডেলিভাৰি হেতু 15 দিনৰ বাবে আপোনালোকে হেতু পাব 15 দিনৰ পাছত আপোনালোকে সাৰ্টিফিকেটখন আকৌ ইয়াৰ পৰাই আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰিবলৈ হলে কি কৰিব লাগে আপোনালোকে জানেই লগইন এণ্ড ৰেজিষ্টাৰত যাব আৰু আপোনালোকৰ মোবাইল নাম্বাৰ দি লগইন হৈ দিব এটো লগইন এণ্ড ৰেজিষ্টাৰত যাব আৰু ইয়াত ক্লিক কৰিব আপোনালোকে লগইন এণ্ড ৰেজিষ্টাৰ হ'ব আৰু তাৰ পাছত আপোনালোকৰ মাই ট্ৰানজেকচনত আপোনালোকে সকলো বিলাক বস্তু আপোনালোকৰ সাৰ্টিফিকেট বিলাক আপোনালোকে দেখিবলৈ পাব বা ট্ৰেক এণ্ড ডাউনলোড বুলি আহিব আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এনএসি এপ্লিকেশন প্ৰক্ৰিয়াটো আপোনালোকক বুজাই দিলো আপোনালোকে নিশ্চয় পাৰিব নিজে কৰিব একেবাৰে সিম্পল সিস্টেম হয় আপোনালোকে পাৰিব আপোনালোকে কৰক নিজে আৰু নিজৰ যোনবিলাক কাম হয় সেইবিলাক আপোনালোকে সময়মতে কৰি লোৱাটো ভাল হয় বা আগতীয়াকৈ উলিয়াই থলো আপোনালোকৰ ভাল হয় যদি আপোনালোকৰ মাটিবাৰী কিবা কাম কৰিব আছে বা মাটিবাৰী বিকিব আছে বা বেংকৰ পৰা লোন উঠাব আছে বাৰু আজিৰ ভিডিওটো মই আৰু দীঘল নকৰো আপোনালোকে নিশ্চয় বুজিলে নন এনকাম্ব্ৰেন্স সাৰ্টিফিকেট এআৰটিপিচিৰ পৰা কেনেদৰে এপ্লাই কৰে অন্য এটা ভিডিওৰ সৈতে লগ পাম আপোনালোকক পুনৰ আৰু আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো কাৰণ শেয়াৰ কৰিব যাতে সকলোৱে পায় সকলোৱে উপকৃত হয় বিশেষকৈ মই বকুন্ধৰা ৰিলেটেড বহুতখিনি বস্তু আপোনালোকক একদম সহজ ভাষাত দি থৈছো আপোনালোকে বুজি পাইছে আপোনালোকে কৰিব পাৰিছে তাৰ বাবে মোৰ ভাল লাগিছে বাৰু আজিলৈ আহো ধন্যবাদ জয় আই অসম